আপোনালোকক আজি মই দেখুৱাবলৈ লৈছোঁ মেটেকা আৰু গাহৰি মাংস। এয়া পথাৰৰ পৰা মেটেকা অনা হৈছে। দুপৰীয়া মেটেকা দি গাহৰি মাংস বনোৱা হ'ব। মই অলপ পিছতে আপোনালোকৰ ডিছটো দেখুৱাই দিম। গাহৰি চৰ্বি লোৱা হৈছে। আমি আজি গাহৰি আৰু মেটেকা বনাম যে তাত তেলৰ প্ৰয়োজন নাই। ইয়াত গাহৰি চৰ্বি দিয়ে বনোৱা হ'ব। আপোনালোকে চাবচোন। মাংসটো প্ৰায় সিজিছে। এতিয়া আমি ইয়াত পিঁয়াজ, নহৰু, আদা দিম। এয়া নহৰু দিয়া হৈছে আৰু এতিয়া আমি অকণমান হেৰি হ'লে আদা দিম। এয়া আদা দিছোঁ আৰু ইয়াত এতিয়া বিলাহী দিম। মাংসটো প্ৰায় হৈছে, অলপ হিটটো কমাই দিব লাগিব। এতিয়া ইয়াক অকণমান ঢাকি দিয়া হ'ব। প্ৰায় সিজিছে। ইয়াত এতিয়া সোৱাদ অনুযায়ী হালধি, নিমখ, জলকীয়া আপোনালোকে দিব পাৰিব। আৰু তাৰপিছত অলপ সিজা হ'লে আমি ইয়াত মেটেকাটো দি দিম। লাল মিৰ্চি, এয়া ধনিয়া দিয়া হৈছে, এয়া জিৰা। এই বিশেষ ঘৰত তৈয়াৰ কৰোঁ মছলা। এইটো গৰম মছলা দিছোঁ, আমি ঘৰতে তৈয়াৰ কৰোঁ, এইটো কিনা নহয়। ইয়াত এতিয়া মেটেকা দিয়া হ'ব। অলপ দেখুৱাই আছোঁ মেটেকা দিয়া। মেটেকা দিছোঁ, এইটো পানীত হয় মেটেকাটো, এইটো মেটেকা দিয়া হ'ব। গাহৰি আৰু মেটেকাৰ সোৱাদটো অলপ বেলেগ। এয়া প্ৰায় হৈছে মাংস, অলপ ইয়াত পানী দিব লাগিব এতিয়া। এয়া মাংসৰ পিচ চাওকচোন কেনেকুৱা লাগিছে। নিশ্চয় ভাল হৈছে, আপোনালোকে হয়তো ভালেই পাব খালে। এয়া মাংস, গাহৰি মাংস আৰু মেটেকা, বিলাহী।